Hello everyone, welcome back to my another vlog. আজি Sunday, মই পাৰ্লাৰৰ পৰা দুদিনমানৰ কাৰণে অফ লৈ আছোঁ। গতিকে Sunday যেতিয়া ঘৰত নাথাকোঁ, মামাহঁতৰ ঘৰলৈ যাওঁ। গতিকে মামাহঁতৰ ঘৰলৈ যাওঁ যেতিয়া আপোনালোককো বোলো দেখাই দিওঁ কোনফালেদি কেনেকৈ যাওঁ আৰু মামা ঘৰ ক'ত গৈ পিনি কি কৰিলোঁ, কি খালোঁ। গতিকে ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ শিৱসাগৰৰ পৰা গড়গাঁও অভিমুখে। এয়া ৰেডি হ'লোঁ, মাও এই আহিছে, দুজনী ওলাই ল'লোঁ আইতাহঁতৰ ঘৰলৈ বুলি। ব'লক তেতিয়াহ'লে এতিয়া আমি আইতাৰ ঘৰলৈ যাওঁ। গৈ থাকোঁতে এটা ভাল বস্তু দেখিলোঁ, বিনামূলীয়াত গছপুলি বিতৰণ কৰিছে, যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস। গতিকে শিৱসাগৰৰ মাজমজিয়াত মানে শিৱসাগৰ দলমুখ চাৰিআলিত এইদৰে বিনামূলীয়াত গছপুলি বিতৰণ কৰি আছে। পৰিৱেশ দিৱস। সেয়া আমি লাহোৱাল তেল ডিপোৰ পৰা মেজিকত এনেকৈ মা মই উঠি পেলাই গৈ আছোঁ। এতিয়া খাওঁগৈ আৰু আমাৰ আগত গৈ আছে, মই পিছে পিছে গৈ আছোঁ লাহে লাহে। গড়গাঁৱৰ এটা সুন্দৰ মনোমোহা গাঁৱৰ দৃশ্য, ইমানেই ধুনীয়া। এনেকৈ গছ থাকিলে মানে ধুনীয়াকৈ মিহিমিহিকৈ যোনটো বতাহ মাৰি থাকে, বহুতেই ভাল লাগে। এই আমাৰ সোমালেগৈ, ব'লক আমি যাওঁ এবাৰ। এইটোৱে হৈছে আমাৰ আহি পাই চাহকণ দিলে আইতাই, চাহ খাই ল'লোঁ। তাৰপিছত এয়া মই ইমানেই গৰম আৰু ইমানেই মানে গুপগুপীয়া গৰম উঠিছে মানে মোৰ মানে নোৱাৰিছোঁ আৰু আহি পিনি লাষ্টতে মামী ভাগৰ নাইটি এটা পিন্ধি ল'লোঁ। এতিয়া ব'লক আমি ইয়াত এটা মিঠু আছে, আমাৰ মিঠুৰ লগত কথা পাতোঁ দেই। এতিয়া আপোনালোকক দেখাম মিঠু। মিঠু 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 কি হ'ল? এইবাৰ আমি যাওঁ ওপৰলৈ, আম পাৰোঁগৈ, আম খাওঁগৈ বোলে। আগতে ইমান লাগিছিলে, এতিয়া নলগাই হ'লো। ডালবোৰ কাটি দিয়াৰ পৰা। কোনটো? এইটো এটা দুটা আছে। এয়া অকল দুটাই পাৰিব পাৰিলোঁ, বাকীখিনি মানে ইমানেই ওপৰত আছে আৰু চৰ্টৰ কিনাৰত যাবলৈ ভয়ো লাগে। সেইকাৰণে যিকেইটা ঢুকি পালোঁ এই তাৰ দুটাই। থোপা থোপা নাৰিকল লাগিছে একদম। এইয়া মা আইতাৰ ঘৰৰ কৃষ্ণ নামঘৰ, ককাৰ দিনতে সজাই থৈ যোৱা ঘৰ। ড্ৰয়িং ৰুমটো দেখাওঁ এবাৰ ব'লক। মামীয়ে যিমান পাৰে সিমান চেষ্টা কৰিছে আৰু ভালকৈ ৰাখিবলৈ। ব'লক ড্ৰয়িং ৰুমটো দেখাম এবাৰ। এইটোৱে হৈছে আইতাহঁতৰ চিম্পল ষ্টাইল এটা খুব ধুনীয়াকৈ ৰখা ড্ৰয়িং ৰুম। পকাত শুৱে যে গৰমত, এইখন টেবুল ফেনখন। ভাত পানী খালোঁ, ভাত খোৱাটো ভিডিঅ' কৰা নহ'লেই, যিহেতু খুব জ্বলা-জ্বলি হোৱা নিচিনা হ'ল, ভোকো লাগিছিলে। ভাত দালি আৰু শুকান মাছ বেঙেনা আলু দি এনেকৈ ভাজিছিলে, বি জলকীয়াৰ লগত একদম নেমু চেপি মজাকৈ খালোঁ। তাৰপিছতে খাই বৈ মেলি আমকেইটা নাখালোঁ, ঘৰতে খামগৈ, ওচৰৰ খুৰীয়েও খুজি পঠাইছিলে। তাৰপিছতে মামায়ে ভীমকলৰ পচলা দি পঠাইছে। গতিকে আকৌ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, কাৰণ 4টা অলৰেডি বাজিলেই। ঘৰলৈও যাব লাগিব, মোৰ দুটামান সৰু সুৰা বজাৰ কৰিবলৈও আছে। গতিকে মই ড্ৰেছ আপ কৰি ল'লোঁ, মাও ওলাই আছে। ওলাই অহাৰ পিছতে চাহকণ অকণমান খাম আৰু চাহ খাই মেলি নি যাম। তাকে বোলো আপোনালোককো দেখাই আছোঁ যেতিয়া কণ্টিনিউ কৰি আছোঁ আৰু লগালগ। ইমান ধুনীয়া বেলগছ এজোপা আছে দেখিছেনে? এতিয়া মানে যিহেতু জেঠৰ মাহ, বহাগ মাহ হৈ গৈছে, পাতবিলাক খুব কোমলীয়া হৈ আছে এজোপা। ৰ'ব এনেকৈ দেখালে আন্ধাৰে হ'ব, এইফালৰ পৰা দেখাওঁ। কৃষ্ণ, ইয়াতে আছে বেলগছৰ তলত মামাহঁতে শিৱ পূজা কৰে। শিৱ পূজা ধুনীয়াকৈ মূৰ্তি চূৰ্তি আছে।
সেইজোপাই মানে কি হয় বেলবিলাক ইমানেই বেল লাগে মানে ক'বলৈ বাকী নাই। ইহঁতি ইমান নাখায়, মামাহঁতে ওচৰ চুবুৰীয়া মানুহে আহি আহি লৈ যায়হি খাবলৈ বুলি। সৰু সৰু বেলটো যে খাবলৈ বহুত টেষ্টি হয়। বহুত এগাল মানে লাগে কৈছোঁ নহয়। আৰু গছজোপা যিহেতু ডাঙৰ, বহুত বহুত ওখ হৈ গৈছে ওপৰলৈকে। সেয়া এয়া এইটো মামাৰ ডাঙৰ ল'ৰাটো লাজ কৰিছে, ভিডিঅ' কৰা দেখি পিনি ইফালে সোমাই গুচি গ'লগৈ। এয়াই এনেদৰে আজি ক'ল আৰু বহুত নম্বৰত ফুৰিবলৈ আহিলে, ভালো লাগিলে। কিন্তু মানে লাইন গাড়ীত বহুত দিন জাৰ্ণি কৰা নাই যে, মোৰ আহি থাকোঁতে গাটো ইমানেই বেয়া লাগিছে। আহি পিনি মই লগালগ মানে অলপ দেৰি বিচনাত পৰি দিলোঁ। তাৰপিছতহে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত বেয়া লাগিলে, গাটো একদম কিবা কিবি লাগিলে। সেয়াই সেইটো ইফালৰ পৰা চাই আছে, খালি মুখ আগত ওলাবলৈ লাজ কৰিছে। ৰ'ব, গতিকে চাহকণ খাই লওঁ। চাহ খাই মেলি ঘৰলৈ যাম, দেখাই থাকিম আপোনালোকৰ ঘৰ পোৱালৈকে। আম পৰা কাৰ্যসূচী এয়া চলি আছে এইফালে। এইয়া এতিয়া আহি পাই গ'লহি একদম, আমি যোৱা আগে আগে এতিয়া আম পাৰি দিছে আমাক। আমি আম খাম ঘৰলৈ গৈ, তাজা তাজা। এইফালে মা এইজনী আইতাই সন্ধিয়া লাগিবলৈ হৈছে যে চোতাল সাৰি আছে আগফালে। মামা ৰখি আছে ওচৰত, আইতাই সাৰি আছে। এইবিলাক ভাড়াঘৰ। ওপৰৰ পৰা ভালেই লাগে বাৰু দেই, ধুনীয়া লাগে, বহুত ভাল লাগে দেখিবলৈ। চাৰিওফালে কেৱল গছ আৰু গছ। চাহ তাহ খাই মেলি এনেকৈ ধুনীয়াকৈ বাৰান্দাতে বহি চবেই কথা পাতি আছে। মই বোলো অকণমান এনেকৈ চবকে দেখাই দিওঁ, সেই বুলি ভাবি মা, মামী, আইতা, এই ওচৰৰ জেঠাইহঁতি তেনেকৈ চবেই গপচাপ কৰি আছে আৰু। যাব লৈছোঁ সেইকাৰণে ইফালৰ পৰাই কৰি দিছোঁ অকণমান, আগফালৰ পৰা দেখাওঁ আৰু লাহেকৈ। পানীটো আগে বেক চাইডে কৰিব পাৰা। এইফালে যায় নাজিৰা, এইফালে শিৱসাগৰ যাওঁ দেই। লাইন গাড়ী আহি আছে, পামেই এতিয়া। এই জাষ্ট আহি মামাৰ ঘৰৰ পৰা পাইছোঁ, 7টা বাজিলে। মানে কি হ'ল, যিহেতু দেওবাৰ আৰু মানে লাইন গাড়ীবিলাক কম, ৰখোতে ইমানেই অশান্তি লাগিছে, গৰমো তাতে। লাষ্টতে বাছখন পালোঁ, বাছখনত যেনে তেনে আহিলোঁ আৰু। আহি এতিয়া 7টা বাজিবলৈ 10 মিনিট আছে। গতিকে আহি পাইছোঁ, খুব গৰম, ফ্ৰেছ আপ হৈ লওঁ। তাৰপিছতে আকৌ লগ পাইছোঁ মামাৰ ঘৰৰ পৰা কি কি দিলে আপোনালোকক দেখাম দেই। আইতা ঘৰৰ পৰা দিয়া তাজা তাজা কল, তাৰপিছতে আৰু ৰ'ব দেখাই আছোঁ। এইটো বেগত কল পচলা, এয়া তাজা তাজা আম, এইফালে তামোল। গতিকে এয়াই দি পঠাইছে আইতাহঁতৰ ঘৰৰ পৰা আৰু। সকলো যে ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা বুলি তেওঁলোকে ক'ব, আৰু যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। যিসকল নতুন শ্ৰোতাই চাই আছে তেওঁলোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে অহাটো ব্লগত আকৌ লগ পাম, বাই বাই।